ৰিপৰ্টাৰ লাইভ অসম নিৰ্ভীক আপোচবিহীন যাত্ৰা। নতুন আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদক ৰাইজে এইবাৰ আদৰি ল'ব। অগপ বিজেপি কংগ্ৰেছ দলে অসমৰ ৰাইজক চূড়ান্তভাৱে প্ৰবঞ্চনা কৰিলে। সেয়ে ৰাইজে বিকল্প বিচৰাৰ বাবে এজেপিৰ জন্ম। তেজপুৰত এই মন্তব্য আছুৰ সাধাৰণ সম্পাদক লুৰুণজ্যোতি গগৈ। 85 পিছত মানুহে যেনেকৈ আছুক আদৰি ল'লে তেনেকৈ আদৰি ল'ব। 85টো এটা ৰাজনৈতিক দল গঠন হৈছিল, ছাত্ৰ সন্থাই উদ্যোগ লৈছিল সেই সময়ত, বা সেই সময়ত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ হওক, গণসংগ্ৰাম পৰিষদ উদ্যোগ লৈছিল। গতিকে ছাত্ৰ সন্থা চক অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ আছে, আগতেও আছিল, আগন্তুক দিনতো থাকিব। গতিকে জনসাধাৰণে আগতে যেনেকৈ ছাত্ৰ সন্থাক গ্ৰহণ কৰিছিল তেনেকৈ গ্ৰহণ কৰিব। ছাত্ৰ সন্থা অসমৰ জনসাধাৰণৰ হৃদয়ত আছে। জনগণৰ আৱেগ অনুভূতি, জনগণৰ শৰীৰৰ ৰক্ত প্ৰবাহত ছাত্ৰ সন্থাৰ যিটো ধাৰা, স্বদেশ প্ৰেমৰ ধাৰা, জাতিটোৰ প্ৰতি উৎসৰ্গিত যিটো চিন্তা আৰু ধাৰা, সেইটো অব্যাহত থাকিব। কা সংগ্ৰামখন কি হ'ব তেতিয়াহ'লে? আপোনালোকে আৰম্ভ কৰা এই কা সংগ্ৰামখন আধাতে এৰি আপোনালোক আধাতে এৰি যোৱা নাই। কা গণ আন্দোলন চলি থাকিব পৰৱৰ্তী দিনত। এতিয়া কৰোণাৰ পৰিৱেশৰ কাৰণে এতিয়া স্থিমিত হৈছে চাৰিওফালে। কা আন্দোলন ধাৰাবাহিকভাৱে চলিব। অসমৰ মানুহৰ হাতত যিহেতু অপশ্যন নাই, কংগ্ৰেছ, AIDF, AGP, বিজেপি এইবোৰে চূড়ান্ত বিশ্বাসঘাতকতা প্ৰতাৰণা কৰাৰ পিছত ৰাইজৰ বিকল্প কি? আপোনাৰ বিকল্প কি? ক'ত ভোট দিব আপুনি? সেই প্ৰশ্নৰ উত্তৰ বিচাৰিয়ে জনসাধাৰণক বিকল্প লাগে, আৰু সেইকাৰণে বিকল্পৰ সন্ধান দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। অসম জাতীয় পৰিষদক লৈ বিজেপি শংকিত হোৱা বুলি মন্তব্য কৰি তেওঁ নতুন আঞ্চলিক দলটোৰ মজিয়াৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নে নহয় সেয়া আছুৰ সাধাৰণ অধিৱেশনৰ পাছতহে নিৰ্ণয় হ'ব বুলি প্ৰকাশ কৰে। মই ছাত্ৰ সন্থাৰ দায়িত্বত আছোঁ, গতিকে এতিয়া সাম্প্ৰতিক সময়ত ছাত্ৰ সন্থাক অধিক শক্তিশালী আৰু গতিশীলভাৱে আগবঢ়াই লৈ যোৱাটোৱে মূল লক্ষ্য। প্ৰতিদ্বন্দ্বিতা নকৰে। মই ছাত্ৰ সন্থাৰ দায়িত্বত আছোঁ। ছাত্ৰ সন্থাৰ পৰৱৰ্তী দিনৰ অধিৱেশনে নিৰ্ণয় কৰিব আমাৰ দায়িত্ব কি হ'ব, ছাত্ৰ সন্থাৰ দায়িত্ব কি হ'ব। এইবোৰ এতিয়া প্ৰি মেচিয়ৰ কথা হ'ব। অধিৱেশনলৈ বাট চাওক, তাৰপিছত সকলো কথা পৰিষ্কাৰ হ'ব। লক্ষ্য এইকাৰণেই কৰিছে, তেওঁ শংকিত হৈছে কেইবাটাও কথা, আৰু তেওঁ দেখিলে যে তেওঁ 2 নম্বৰ জাৰ্চি পিন্ধি 1 নম্বৰ জাৰ্চিৰ প্ৰতিযোগিতাত বহুত দিন আছিল। শেহতীয়াকৈ ৰাম মাধৱে আহি ঘোষণা কৰাৰ পাছত তেওঁ নিশ্চিতভাৱে অতি হতাশাগ্ৰস্ত মানুহৰ মুখত যিবোৰ কথা আহে সেইবোৰ কথা আহিছে। অতি ফ্ৰাষ্ট্ৰেটেড মানুহে এনেকুৱা ধৰণৰ কথা বতৰা কয়। আপোনালোকে গম পায় নিশ্চয়, কাৰণ এইটো মানে হিউমেন চাইক'লজি যি বুজি পায়, তেওঁলোকে বুজি পায় যে অতি ফ্ৰাষ্ট্ৰেটেড। সেইকাৰণে নিজ মুখেৰেও এতিয়া ক'ব লগা হৈছে যে সৰ্বানন্দ সোণোৱালে মুখ্যমন্ত্ৰী হ'ব। গতিকে এই গোটেই কথা বতৰাবোৰৰ কাৰণে যেতিয়া দেখিলে যে তেওঁৰ নিজৰ লক্ষ্যত উপনীত হ'ব পৰা নাই, তেওঁ বিভিন্ন ধৰণৰ কথা বতৰা, তেওঁৰ আনকি এনেকুৱা ধৰণৰ কেলেংকাৰী জড়িত কথা বতৰাবোৰ তেওঁ আঁতৰি যাব পৰা নাই। গতিকে এতিয়া যিকোনো ধৰণৰ কথা বতৰাই অসমৰ সমাজ জীৱনত মানুহক বিভ্ৰান্ত কৰিবলৈ উঠি পৰি লাগিছে। এটা কথা ঠিক, অসমৰ জনসাধাৰণ সংস্কৃতিবান। অসমৰ জনসাধাৰণে এনেকুৱা ধৰণৰ অসংস্কৃতিবান কথা বতৰা, এনেকুৱা ধৰণৰ অৰুচিপূৰ্ণ কাম কাজ কেতিয়াও গ্ৰহণ কৰা নাই। অসমৰ জনসাধাৰণে সংস্কৃত মনৰ পৰিচয় দি এনেকুৱা ধৰণৰ চিন্তা চৰ্চাক সদায় তেওঁলোকে আঁতৰাই ৰাখিছে। এনেকুৱা চিন্তা চৰ্চাৰ পৰিধিৰ ভিতৰলৈ কোনো অসমৰ সমাজ জীৱনক আহিবলৈ সুযোগ দিয়া নাই। তেওঁ যিটো দাবী কৰিছে যে লুই বাৰ্জাৰ কেলেংকাৰীত জড়িত, সাৰদা কেলেংকাৰীত জড়িত ব্যক্তিৰ কথা অসমৰ জনসাধাৰণে কেতিয়াও গুৰুত্ব দিয়া নাই, নিদিয়ে। এতিয়ালৈকে আপোনালোকৰ দল গঠন হোৱা নাই। চান্দা পাৰ্টি বুলি তেওঁলোকে এটা প্ৰচাৰ চলাই আছে যে চান্দা পাৰ্টিৰ দল, আৰু আগন্তুক নিৰ্বাচনত যদি তেওঁলোকে যদি আহে তেতিয়া ঘৰে ঘৰে চান্দাৰ বহি যাব, এই ধৰণৰ এটা হুমকি দিছে। কি ক'ব? চোক, সাৰদা কেলেংকাৰী আৰু লুইচ বাৰ্জাৰ কেলেংকাৰীত জড়িত মানুহে কোনো ধৰণৰ কথা কোৱাৰ যুক্তিযুক্ততা নাই, অসমৰ জনসাধাৰণে গ্ৰহণ নকৰে। এইটো প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে আগন্তুক দিনত অসমৰ জনসাধাৰণেহে নিৰ্ণয় কৰিব অসমৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব। এখন গণতন্ত্ৰ, ইয়াত কাৰোবাৰ চিন্তাৰ কথাটো জনসাধাৰণে তেওঁলোকে যুক্তিপূৰ্ণভাৱে বিবেচনা কৰিব। এনেকুৱা ধৰণৰ অহংকাৰপূৰ্ণ কথা বতৰাবোৰ কোনে ক'ব পাৰে? যি হয় তেওঁ অতি মানৱ হ'ব লাগিব, নহয় তেওঁ ভগৱান হ'ব লাগিব, নতুবা তেওঁ EVM মেচিন মেনিপুলেটিং কৰাত তেওঁ জড়িত হ'ব লাগিব। এই তিনিটা শ্ৰেণীৰ মানুহে এনেকুৱা ধৰণৰ কথা বতৰা ক'ব পাৰে। কাৰণ গণতন্ত্ৰ য'ত, তাত জনসাধাৰণে নিৰ্ণয় কৰিব সমাজৰ ভৱিষ্যত কি, সমাজৰ ৰাজনৈতিক ভৱিষ্যত কি, দেশৰ ৰাজনৈতিক ভৱিষ্যত কি। তেজপুৰৰ পৰা অৰূপ কলিতাৰ প্ৰতিবেদন, ৰিপৰ্টাৰ লাইভ অসম।